নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। জ্ঞান হৈছে এটা অমূল্য সম্পদ। জীৱন শেষ হৈ যায় কিন্তু জ্ঞান শেষ নহয়। চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি জনাব। আৰু দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত পাৰ্ট অফ স্পীচৰ প্ৰথম পাৰ্ট নাউনৰ বিষয়ে জনাব ওলাইছোঁ। তো নাউন বুলি ক'লে আমি সাধাৰণতে নাম বুলি জানো, যাক বিশেষ্য পদ বুলি কোৱা হয়। তো নাম বুজা পদবোৰকে বিশেষ্য পদ বুলি কোৱা হয়। তো নাউন হৈছে আপোনাৰ 5 প্ৰকাৰৰ। প্ৰথমটো হৈছে প্ৰপাৰ নাউন, ছেকেণ্ডটো কমন নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন। তো প্ৰপাৰ নাউন মানে হৈছে নামবাচক বিশেষ্য, যি নাউনে ব্যক্তি, ঠাই, দেশ, নদী, পৰ্বত আদি নাম বুজায়, তাক প্ৰপাৰ নাউন বুলি কোৱা হয়। তো প্ৰপাৰ নাউন বুলি কোৱা মতে আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি থাকোঁ এটা ৱৰ্ড হৈছে প্ৰপাৰলি। প্ৰপাৰলি মই ইমানটো সময়ত গৈ পাম, প্ৰপাৰলি সি আহিব। তো এনেকুৱা এই প্ৰপাৰলি মানে হৈছে কি এটা নিৰ্দিষ্ট সময়। তো ইয়াত হৈছে কি আপোনাৰ বুজাইছে যে ব্যক্তি মানে এজন নিৰ্দিষ্ট ব্যক্তিক বুজাইছে, ঠাই এখন নিৰ্দিষ্ট ঠাইক বুজাইছে, দেশ বুলি ক'লে এখন নিৰ্দিষ্ট দেশক বুজাইছে, নদী এখন নিৰ্দিষ্ট নদীক বুজাইছে, পৰ্বত ঠিক তেনেদৰে। ইয়াতে হৈছে ৰাম। ৰাম বুলি কওঁতে এজন ব্যক্তিক বুজাইছে যাৰ নাম হৈছে ৰাম। এখন ঠাই হৈছে গুৱাহাটী, এখন দেশ হৈছে ইণ্ডিয়া, ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম। ব্ৰহ্মপুত্ৰ বুলি কওঁতে আমি প্ৰপাৰলি ব্ৰহ্মপুত্ৰক বুজি পাইছোঁ, বৰাকক আমি বুজি পোৱা নাই। ঠিক তেনেদৰে হিমালয় এটা পৰ্বতৰ নাম ইত্যাদি। তো নেক্সটটো আহিছে আপোনাৰ কমন নাউন, যিবোৰ নাউনে প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোক বুজায়। তো কমন নাউন মানে হৈছে কি জাতিবাচক বিশেষ্য। তো ইয়াতে চাই লওক, সীতা, গীতা, ৰীতা এই তিনিজনী হৈছে ছোৱালী। তো ইহঁতৰ মাজত মিল আছে, তিনিজনী কি হয়? ছোৱালী হয়। তো কিন্তু সীতা, গীতা, ৰীতা এইটো হৈছে আপোনাৰ প্ৰপাৰ নাউন। ঠিক তেনেদৰে ৰাম, যদু, মধু এই তিনিটা নাম হৈছে প্ৰপাৰ নাউন, কিন্তু ইহঁতৰ মাজত মিল কি আছে? তেহেঁতি তিনিটাই ল'ৰা হয়। ঠিক তেনেদৰে ধৰি লওক মই এটা কুকুৰ পুহিছোঁ, মোৰ কুকুৰটোৰ নাম হৈছে টমি, আপোনাৰ ঘৰত থকা কুকুৰটোৰ নাম হৈছে ৰকি, আৰু আপোনাৰ বন্ধুজনৰ ঘৰত থকা কুকুৰটোৰ নাম হৈছে পাপি। তো এই তিনিটাই নাম হৈছে প্ৰপাৰ নাউন, কিন্তু ইহঁতৰ মাজত মিল কি আছে? ইহঁতি তিনিটাই কুকুৰ হয়। তো নেক্সট যিটো আছে তাৰ বিষয়লৈ যাওঁ। তো নেক্সট নাউনটো হৈছে কালেক্টিভ নাউন, যি নাউনে একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায়, তাক কালেক্টিভ নাউন বুলি কয়। তো কালেক্টিভ নাউনটো হৈছে কালেক্ট শব্দৰ পৰা, আৰু কালেক্ট মানে হৈছে কি একগোট কৰা, একেলগে থকা যিখিনি আপোনাৰ বস্তু বা ব্যক্তি। ধৰক যেনেকৈ ধৰি লওক আপোনাৰ বান্দোল। বান্দোল মানে কি ইয়াত টকাৰ এটা থাক আছে বুলি আপুনি ধৰি লওক, যাক বান্দোল বুলি কোৱা হয়। পিপল বুলি ক'লে ইয়াতে এজন দুজন বা বহুজন মানুহৰ সমষ্টি হয়। পাব্লিক বুলি ক'লে ৰাইজ। তো ক্ৰাউড বুলি ক'লে আপোনাৰ ধৰি লওক আপুনি বজাৰত গৈছে, তাত বহুতো মানুহৰ ভিৰ আছে, তো তাক কোৱা হয় ক্ৰাউড। অডিয়েন্স, যাক কোৱা হয় দৰ্শক। আৰ্মি এটা সৈন্যৰ সমষ্টি। ক্লাছ ল'ৰা ছোৱালীৰ সমষ্টি। টিম এটা আপোনাৰ ক্ৰিকেট খেলৰ টিম হ'ব পাৰে বা ফুটবল খেলৰ টিম লৈ পেলাই এটা সমষ্টিবাচক নাউন বুলি ইহঁতক কোৱা হয়। তো নেক্সট আহিলে মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন মানে হৈছে কি আপোনাৰ পদাৰ্থবাচক বিশেষ্য, যিবোৰ নাউনে কোনো বস্তুৰ বা উপাদানক বুজায়, তাক মেটেৰিয়েল নাউন বুলি কোৱা হয়। তো মিল্ক এটা আপোনাৰ জুলীয়া পদাৰ্থ, ৱাটাৰ এটা জুলীয়া পদাৰ্থ, অইল জুলীয়া পদাৰ্থ, উড গোটা পদাৰ্থ, গোল্ড আপোনাৰ গোটা পদাৰ্থ, চিলভাৰ ইত্যাদি। এইবিলাক হৈছে আপোনাৰ পদাৰ্থবাচক বিশেষ্য, যাক মেটেৰিয়েল নাউন বুলি কোৱা হয়। তাৰপিছত আহিলে আপোনাৰ এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউনটো হৈছে গুণবাচক বিশেষ্য, যিবোৰ নাউনে ব্যক্তি বা বস্তুৰ গুণ, কাৰ্য বা অৱস্থাক বুজায়, তাক এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়, যাক আমি চুব নোৱাৰোঁ, যাক আমি গণনা কৰিব নোৱাৰোঁ। তো কাইণ্ডনেছ। কাইণ্ডনেছ মানে হৈছে কি দয়ালু। অনেষ্টি মানে কি? অনেষ্ট মানে হৈছে কি সৎ। লাভ ভাল পোৱা। এতিয়া মই ধৰি লওক মোৰ দেউতাই মোক ভাল পায়, এতিয়া মোৰ দেউতাই মোক কিমান ভাল পায় তাক মই গণনা কৰি বুজাব নোৱাৰোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টোত মই নাউনৰ বিষয়ে জনালোঁ আপোনালোকৰ আগত। তো চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি কাৰোবাৰ সহায় কৰিব বুলি আপুনি ভাবে তেন্তে তাক শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে
ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ধন্যবাদ।